দেতা কোৱা অসমৰ বুলে এবিধ বিখ্যাত খোৱা বস্তু ইণ্ডিয়ান আৰ্মিয়ে গ্ৰেনেড বনাবলৈ ব্যৱহাৰ কৰে হয় নেকি বাৰু কথাটো হয় তুমি ঠিকই শুনিছা আসলতে এবিধ বিশেষ গ্ৰেনেড ভাৰতবৰ্ষৰ সেনাই ব্যৱহাৰ কৰে যিবিধ গ্ৰেনেডেৰে সৈতে শত্ৰুপক্ষক আক্ৰমণ কৰা নাযায় বৰঞ্চ কিবা কাৰণত যদি জনতাক ছত্ৰভংগ দিয়াবলগীয়া হয় তেতিয়াহে সেই গ্ৰেনেডটো ব্যৱহাৰ কৰা হয় এই গ্ৰেনেডটো বনোৱা হৈছে ভাৰতবৰ্ষৰ DRDO অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন নামৰ যিটো সংস্থা আছে তাৰ গৱেষণাৰ ফলস্বৰূপে আৰু ব্যৱহাৰ কৰে এই গ্ৰেনেডটো ইণ্ডিয়ান আৰ্মি এই গ্ৰেনেডটোত আমাৰ অসমত পোৱা বিখ্যাত যি ভোট জলকীয়া ব্যৱহাৰ কৰা হয় আৰু ভোট জলকীয়াৰ তীব্ৰ গোন্ধ আৰু তাৰ জ্বলা গুণৰ জৰিয়তে জনতাক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰা হয় যাতে কেজুৱেলিটি কিছু পৰিমাণে কমি যায় গতিকে আমি গৌৰৱ কৰিব পাৰো যে অসমত উৎপাদিত এটা বস্তু বিশেষকৈ খোৱা বস্তু ভোট জলকীয়া যাক আমি গোষ্ট পিপাৰ বুলিও কওঁ এই গ্ৰেনেডটো তা গ্ৰেনেডত ব্যৱহাৰ কৰা হৈছে আৰু দ্বিতীয় কথাটো হ'ল যে এই গ্ৰেনেডটো কেপচি গ্ৰেনেড বুলি কোৱা যায় যাক জনতাক ছত্ৰভংগ দিয়াবলৈহে ব্যৱহাৰ কৰা হয় কেতিয়াও শত্ৰু সেনাৰ ওপৰত এই গ্ৰেনেডটো ব্যৱহাৰ কৰা হোৱা নাই